মতে আহিছো আৰু আমি দুটা দুটা ভাল পাওঁ সকলোৱে গম পাইছো তাৰপিছত কি হ'ল পিঞ্চি মই আসলে নিজ ইচ্ছাই যোৱা নাই মোক অপহৰণ কৰি লৈ গৈছে তুমিয়ে দেখোন ক'লা এতিয়া নিজ ইচ্ছা মতে আহিছো বুলি আৰু ইমান লগে লগে ইমান ডাঙৰ মিছা কথা ক'বলৈ নাপায় নহয় পলাই তুমি গহপুৰ পালাগে বা বহুত দূৰলৈ পলাই গৈছিলা ন তাৰপিছত কি হ'ল কোৱা ক'ত গৈছো কি কৰিছো মই নিজে নাজানো তোমাৰ পাহৰি যোৱা বেমাৰ আছেনে নে মিছা কোৱা বেমাৰ আছে ঘৰৰ সকলো ফালৰ পৰা সাপোৰ্ট পাইছো খুৰাটি আছে মাহাতি মা দেউতা ভণ্টিহেতি সকলো ঘৰৰ ফালৰ পৰা সাপোৰ্ট আছে পিছে আমি জনামতে পিঞ্চি গগৈ বিয়া বোলে সেইবিলাক কথা ল'ৰাৰ লগত কোনো টাৰ্মছে নাই मारो मुझे मारो मारो मुझे मारो मारो नहीं ये मजाक हो रहा है एक सेकंड यार मजाक हो रहा है তোমাৰ আৰু পৰাগৰ মাজত প্ৰেম জন্ম হ'ল সঁচা কথা সঁচা কথা তোমাক বিশ্বাসে কৰিব পৰা নাযায় তুমি সঁচাই কোৱা নে মিছাই কোৱা কথাবোৰ মোৰ একো সম্বন্ধ নাছিল তেওঁলোকৰ লগত একো সম্বন্ধ নাছিল মুখেইনে এইখন মুখেইনে হা চাওঁ এইফালে 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 শ্ব' চলি আছে হয় কওক इस सज्जन को क्या तकलीफ है আপুনি কোন আকৌ এনেকৈ চলি থাকোঁতে মাজতে আহি সোমাই পৰিলে যে এনেকৈ নহয়তো কিয় মানে এই পিঞ্চি গগৈৰ লগত যিখিনি ঘটনা হৈছে সেইখিনি আমাৰ ল'ৰা আপুনি এতিয়া টিভিত চাই আছিলে হয় অঁ তাৰপিছত চাই থাকি মই গুচি আহিলোঁ আহিলে যেতিয়া সোনকালে কওক কি সংবাদ লৈ আহিছে আমাৰ হাতত একেবাৰে সময় কম অনুষ্ঠানটো চাই আছিল চাইছিলোঁ এই পৰাগৰ পৰাগে কৰিছে নেকি পৰাগৰ ভণ্টি পৰাগৰ ভণ্টিকে কি আপোনাৰ মোৰ ল'ৰাটোও এনেকৈ লৈ গৈছে আপোনাৰ ল'ৰা কিমান ডাঙৰ হাই ছেকেণ্ডেৰী পঢ়ি আছিলে সেই কথাখিনি মই সেইখিনি তাকে ক'ব বিচাৰোঁ ময়ো সেনেকৈ ভুক্তভোগী হৈ আছোঁ আজি একমাহ ধৰি পেলাই क्यों भी ओवर एक्टिंग करता है साला ओवर एक्टिंग की औलाद अब तेरे को बराबर होता नहीं क्या बोलने को चले और 50 रुपया काट ओवर এইবিলাক অনুপম দাই মোক কৈছে ক'ব কাৰণে শিকাই দিছে গৈ পেনে खत्म बाय बाय टाटा गुड बाय गया আৰু অনুপম দাই যোৱাৰ লগে লগে মোৰ মাক পাগলী বুলি কয় তহঁতৰ নিচিনা মানুহবিলাকৰ একোৱে নাই মাল নাই মাথাত নাই বুলি কৈ দিছে মাথাত নাইকিয়া মানুহ তহঁতি এইবিলাক কিয় কৈছ তহঁতি বাচিবলৈ হ'লে এইখিনি কথা ক'ব লাগিছে এইবিলাক অনুপম দাই মোক কৈছে ক'ব কাৰণে শিকাই দিছে গৈ পেনে আৰু আধা ঘণ্টা 1 ঘণ্টা ধৰি অনুপম দাই আগে ভাগে কথা পাতিছে চোৱা পিঞ্চি তুমি যিবোৰ নেকি অভাৰ এক্টিং কৰি আছা সেইবোৰ সকলো দৰ্শকে গম পাইছে তুমি এইদৰে অভাৰ এক্টিং কৰিবলৈ এৰি দিয়া কাৰণ তুমি এই অভাৰ এক্টিং কৰি কৰি নিজে নিজে ফচি গৈ আছা এফালৰ পৰা মই তোমাক বাৰে বাৰে কৈ আছোঁ অভাৰ এক্টিং কৰিবলৈ একেবাৰে বন্ধ কৰি দিয়া প্ৰিন্সি গগৈ हम मालूम है तेरे बाप को मत सिखा चल নিজৰ কৰ্মৰে আকাশ চুব খোজা এগৰাকী অসাধাৰণ যুৱতী গম পাইছোঁ পিঞ্চি যে কিমান অসাধাৰণ যুৱতী হয় অই ৰন্তু এইবিলাক দেখি দেখি মোৰ জুবিনদাৰ এটা গানলৈ মনত পৰিছে এইটো গানটো দেৱতায়ো নুবুজিলে সেই গানটো লগাই দে বে লগাইছোঁ দাদা দেৱতায়ো নুবুজিলে তোমালোকৰ মন দেৱতায়ো নুবুজিলে তোমালোকৰ মন আমি তেনেহ'লে কোন কোৱা এই বয়সতে তোমালোকৰ মন পাবলে আমি তেনেহ'লে কোন কোৱা যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেনেহ'লে আপোনালোকক এটা অনুৰোধ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা এইটো ঘণ্টা আইকনটো সেইটো প্ৰেছ কৰি অল কৰিব যাতে আহিবলগীয়া নটিফিকেশ্যনবোৰ আপোনালোকে পাই থাকে তেনেহ'লে আজিলৈ আহিছোঁ আপোনালোকক অন্য এটা ভিডিঅ'ত অতি সোনকালে লগ পাম তেতিয়ালৈকে নমস্কাৰ জয় আই অসম এই বয়সতে তোমালোকৰ মন পাবলে আমি তেনেহ'লে